তিনি গগৈ প্ৰচাৰে ধুমুহা আনিছে উজনিত। জনসমুদ্ৰৰ মাজত বিৰোধীৰ বিজেপিক উৎখাতৰ হুংকাৰ। প্ৰিয়ংকা গান্ধীয়ে দিলে বিৰোধীৰ প্ৰচাৰক নতুন গতি। লাহে লাহে ৰং সলনি হৈছে ৰাজ্যৰ ৰাজনীতিৰ। কি মূল্য বৃদ্ধি, কি আঁচনি, কি দুৰ্নীতি, কি জুবিন গাৰ্গৰ ন্যায়, একোৰে ইছ্যুৰে উত্তৰ নাই বিজেপিৰ হাতত। তিনি গগৈ প্ৰচাৰে ধুমুহা আনিছে ৰাজ্যৰ ৰাজনীতিত। একেখন মঞ্চৰ পৰাই বিজেপিক উৎখাতৰ হুংকাৰ গৌৰৱ অখিল লুৰিণৰ। বহু প্ৰতীক্ষিত বিৰোধীৰ উমৈহতীয়া প্ৰচাৰক নতুন গতি দি অসমত উপস্থিত হল প্ৰিয়ংকা গান্ধী। ইয়াৰ লগে লগে যেন সলনি হবলৈ ধৰিছে উজনিৰ ৰাজনীতি। মঙলবাৰলৈ প্ৰায় নিস্তেজ হৈ থকা অসমৰ ৰাজনীতিয়ে বুধবাৰৰ পৰা ৰং সলাবলৈ আৰম্ভ কৰিছে। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত সম্বোধন কৰে দুখনকৈ জনসভা। কিন্তু বিৰোধীৰ উমৈহতীয়া প্ৰচাৰৰ সন্মুখত এই সভাও যেন ম্লান হৈ পৰিল। নাজিৰাত প্ৰিয়ংকা গান্ধীয়ে প্ৰথমখন প্ৰচাৰ সভাতে আক্ৰমণৰ লক্ষ্য কৰি ললে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। ডাবল ইঞ্জিনৰ চৰকাৰ চলোৱাৰ কথা বিজেপিক কটাক্ষ কৰি প্ৰিয়ংকা গান্ধীয়ে কয়, ডাবল इंजन নহয়, डबल गुलामीर सरकार चलाइছে बीजेपीए। आते थे कहते थे हम डबल इंजन की सरकार चलाएंगे, लेकिन इन्होंने डबल गुलामी की सरकार चलाई है। मूल्य बृद्धि, दुर्नीति, पुंजीपतिक जधे मधे माटी गताई दियाके धरि बहु इस्यूत शासक दल बीजेपीक समालोचना करे प्रियंका गांधीয়ে। तदुपरि তেওঁ আঁচনিৰ সুবিধা লৈ কেনেদৰে বিজেপিয়ে ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে তাকো উদঙাই দিয়ে। প্ৰিয়ংকা গান্ধীয়ে কলে, বিজেপিৰ ৰেলীলৈ নগলে আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি দিয়া হয়। জোৰ জবৰদস্তিৰে বিজেপিৰ ৰেলীলৈ নিয়া হয় মহিলাক। मिलता है, असम की सरकार आपको स्कीम बना के देती है, महिलाओं को पैसे मिलेंगे, लेकिन नतीजा क्या है? नतीजा ये है कि जितने भी इनके प्रोग्राम हैं, चाहे एक मोदी जी की रैली हो या मुख्यमंत्री जी की रैली हो, उसमें जबरदस्ती यहाँ की महिलाओं को जाना पड़ता है। आपको बताया जाता है कि आप नहीं जाओगी तो स्कीम काट देंगे, नाम काट देंगे आपका। ये सच बात है कि नहीं? गांव गांव में, घर घर में महिला परेशान है। घर पे खाना पकाए, चाय के बगान में जाके काम करे, मजदूरी करे, कमाए, या जाके रैली में बैठे, प्रोग्राम में बैठे, या भाजपा के कार्यकर्ता का काम करे। একেদিনাই টিংখাঙত অনুষ্ঠিত আন এখন প্ৰচাৰ সভাত প্ৰিয়ংকা গান্ধীয়ে আন প্ৰতিশ্ৰুতিৰ লগতে কয়, 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব বিৰোধীৰ চৰকাৰে। প্ৰিয়ংকা গান্ধী উপস্থিত থকা নাজিৰাৰ এখন বিশাল জনসভা